Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ডেন্সি ফুকন বাই এটা এড দিব বিচাৰিছে, গতিকে তেওঁ কিহৰ বাবে এড দিব বিচাৰিছে এডটো চাওঁ আহকচোন, তেওঁৰ নিজৰ মুখেৰে শুনো আমি এডটো। আৰু গোটেই ফটোশ্বুটটো আমাৰ কভাৰ কৰিছে দ্য পাৰফেক্ট ফ্ৰেম প্ৰণৱৰ। আৰু আপোনালোকে যেতিয়া আপোনালোকৰ ভাল দিনবোৰ হ'ব তেওঁলোকক মাতিব পাৰে, নিজৰ ভাল বিশেষ সময়বিলাক তেওঁলোকে কেপচাৰ কৰি থ'ব। আৰু ভাল লাগিল শ্বুটটো কৰি, আৰু দেৱাশিষৰ মেকআপটো খুব ধুনীয়া, আগৰ পৰাই ভাল পাওঁ, আজি কৰিবলৈ সুযোগ পালোঁ, ভাল লাগিল। আৰু কাপোৰযোৰো ভাল লাগিল, আৰু অভাৰঅল ল'ৰাখিনি বিৰাট ধুনীয়াকৈ কাম কৰিছে দ্য পাৰফেক্ট ফ্ৰেম। তেওঁলোককো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। গতিকে ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পালে তেওঁ এজন ফটোগ্ৰাফাৰ প্ৰণৱজ্যোতি মহন্ত আৰু এজন মেকআপ আৰ্টিষ্ট দেৱাশিষ মিত্ৰ, আৰু তেখেতলোকৰ দুজনৰ এটা এড দিছে। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব।